আমি আগৰ ভিডিও কেইটাত আলোচনা কৰি আছো ইংলিশ গ্ৰামাৰ আৰ্টিকল সম্বন্ধে এতিয়ালে আমি পালো আৰ্টিকল দুই প্ৰকাৰৰ পাইছো আমি ডেফিনিট আৰ্টিকল আৰু ইনডেফিনিট আৰ্টিকল সো আমি ইয়াৰ আগৰ ভিডিও কেইটাত ডেফিনিট আৰ্টিকল আৰু ইনডেফিনিট আৰ্টিকলৰ ইউজেছ বিলাকৰ বিষয়ে ডিসকাস কৰিলো এতিয়া আমি ইয়াৰ লগতে যিবিলাক আমি ইউজেছ শিকিলো সেই ইউজেছ খিনিৰ লগতে আমি এটো শিকিব লাগিব যে এই আৰ্টিকল কেইটা আমি কোড ইউজ নকৰো সো আজিৰ ভিডিওটোত ডিসকাস কৰিম আমি যেটো আমাৰ ডেফিনিট আৰ্টিকল আছে দা আৰ্টিকল হয় সেই আৰ্টিকলটো আমি কোন ঠাইত বা কোন বিলাক ওয়াৰ্ডৰ আগত আমি ইউজ কৰিব নালাগে যেটো ইউজ কৰিলে আমাৰ ৰং হ'ব সো সেই বিষয়ে আমি আজি ডিসকাস কৰিম সো আমি ভিডিওটো স্টাৰ্ট কৰো এতিয়া ফাৰ্স্ট যেটো পইণ্ট হৈছে আমাৰ আমি দা আৰ্টিকলটো কোড ইউজ নকৰো ফাৰ্স্ট পইণ্টটো হৈছে আমাৰ যিবিলাক ঠাই আছে ঠাই নামৰ আগত আমি দা আৰ্টিকল কেতিয়াও ইউজ কৰিব নালাগে সো ইয়াত লিখিম আমি ঠাই নামৰ আগত দা আৰ্টিকল ইউজ নহয় এতিয়া এটো বুজি পাবৰ কাৰণে আমি এক্সাম্পল চাব লাগিব সো এক্সাম্পলটো হৈছে first example I live in Canada এতিয়া এই সেন্টেন্সটোত I live in Canada বুলি কওঁতে এই কানাডা যেটো ওয়ার্ড আছে আমাৰ এটো হৈছে এখন ঠাই নাম সো ইয়াৰ আগত আমি ইনৰ পিছত কানাডাৰ আগত আমি দা আৰ্টিকলটো ইউজ কৰা নাই দা আৰ্টিকলটো যদি আমি ইয়াতে ইউজ কৰি দিও তেতিয়া হেতু আমাৰ ভুল হ'ব আমি এটো এনেকৈ লিখিব নোৱাৰো যে I live in the Canada আমি যদি এনেকৈ লিখো তেতিয়া এটো আমাৰ ৰং হ'ব আমাৰ ৰাইটটো হ'ব I live in Canada এটো হ'ব আমাৰ ৰাইট সো এটো ফার্স্ট আমি যেটো পয়েন্ট পালো হেতু হৈছে আমাৰ ঠাই নামৰ আগত আমাৰ দা আৰ্টিকলটো ইউজ নহয় আমি আৰ্টিকল ইউজ কৰিব লাগিলে ঠাই নামৰ আগত আমি দা আৰ্টিকল কেতিয়াও ইউজ নকৰো সো এটো হ'ল আমাৰ ফার্স্ট পয়েন্টটো এতিয়া চাই লও আমি সেকেন্ড পয়েন্টটো সেকেন্ড পয়েন্টটো হৈছে আমাৰ যেটা হলিডে আছে আমি জানো হলিডে বিলাক যেবিলাক আছে আমাৰ হলিডেছৰ আগত আমাৰ কেতিয়াও দা আৰ্টিকল ইউজ নহয় দা আৰ্টিকল ইউজ নহয় সো এতিয়া হলিডে বুলি ক'লে ফৰ এক্সাম্পল এতিয়া সাপোজ ভ্যালেন্টাইন্স ডে ভ্যালেন্টাইন্স ডে এটো এটা হলিডে হয় সো ইয়াৰ আগত আমি ইয়াত দা আৰ্টিকলটো ইউজ নকৰো এটো যেহেতু হলিডে হয় সো ইয়াত এটো লিখিব লাগিলে আমি ভ্যালেন্টাইন্স ডে বুলিয়ে সিম্পল লিখিম ইয়াৰ আগত আমি দা আৰ্টিকলটো ইউজ নকৰো যদি ইউজ কৰি দিও তেতিয়া হেতু আমাৰ ভুল হ'ব তো আমি হলিডে লিখিব লাগিলে এটো एग्जांपल দিলু ভ্যালেন্টাইন্স ডে টু আমি হলিডে লিখিব লাগিলে সিম্পল হলিডে টু লিখিম তাৰ আগত আমি দা আৰ্টিকল কেতিয়াও ইউজ নকৰো এটো হ'ল আমাৰ সেকেন্ড পয়েন্ট এতিয়া থাৰ্ড নম্বৰ পইণ্টটো হৈছে আমাৰ যিবিলাক স্পোর্টস আছে স্পোর্টস বিলাকৰ আগত স্পোর্টছৰ নামৰ আগত আমি কেতিয়াও দা আৰ্টিকল ইউজ কৰিব নালাগে সো থাৰ্ড পইণ্টটো হৈছে স্পোর্টছৰ আগত দা আৰ্টিকল ইউজ নহয়
এতিয়া স্পৰ্টছ বুলি ক'লে example number 1 badminton badminton যেটো এটো এটা হৈছে আমাৰ স্পৰ্টছৰ নেম সো ইয়াৰ আগত আমি দা ইউজ নকৰো ক্ৰিকেট ইয়াৰ আগত আমি দা ইউজ নকৰো যদি আমি এনেকে লিখো তো এটো আমাৰ ৰং হ'ব গতিকে আমি ৰাইট কৰিব লাগিলে ইয়াৰ আগত আৰ্টিকল দা আৰ্টিকলটো ইউজ নকৰাকে আমি যেতিয়া লিখিম তেতিয়া এটো আমাৰ ৰাইট হ'ব সো এতিয়া আমি থাৰ্ড নম্বৰটো পালো স্পৰ্টছৰ নামৰ আগত আমি কেতিয়াও দা আৰ্টিকল ইউজ কৰিম ফাৰ্স্টটো আমি পাইছিলো ঠাই নামৰ আগত আমি কেতিয়াও দা আৰ্টিকল ইউজ কৰিব নালাগে আকৌ সেকেন্ডটো পালো আমি হলিডেৰ আগত কেতিয়াও দা আৰ্টিকল ইউজ কৰিব নালাগে আৰু থাৰ্ডটো পালো আমি স্পৰ্টছৰ আগত কেতিয়াও দা আৰ্টিকল ইউজ কৰিব নালাগে ইয়াৰ বাহিৰে আৰু কেইটামান আছে হেকেটা আমি চাই লওঁ फोर्थ नंबर टू হৈছে সাবজেক্ট আমি স্টাডি কৰা যি কোনো সাবজেক্ট সেই সাবজেক্টৰ আগত আমি কেতিয়াও দা আৰ্টিকল ইউজ কৰিব নালাগে সো এটো লিখিম আমি সাবজেক্টৰ আগত দা আৰ্টিকল ইউজ নহয় এতিয়া সাবজেক্ট বুলি ক'লে Number 1 mathematics mathematics to the subject hoy so yar agot ami the article use nokoro number 2 english english to the subject hoy amar ami study koru so english or agot ami the article use nokoro etia ami saita palu চাই নম্বৰটো হৈছে আমি যেবিলাক স্টাডি কৰো সাবজেক্ট আছে স্টাডি কৰা সাবজেক্ট বিলাকৰ আগত কেতিয়াও দা আৰ্টিকল ইউজ আমাৰ নহয় এতিয়া 5 নম্বৰটো হৈছে আমাৰ বহুত ল্যাঙ্গুৱেজ আছে আমি জানো আমাৰ বহুত কেইটা ল্যাঙ্গুৱেজ আছে সো এই যেবিলাক ল্যাঙ্গুৱেজ আছে আমাৰ সেই ল্যাঙ্গুৱেজৰ আগত আমি কেতিয়াও দা আৰ্টিকল ইউজ কৰিব নালাগে এতিয়া 5 নম্বৰটো হৈছে ল্যাঙ্গুৱেজৰ আগত language agot the article no bohe ba use no eta language boli kole hindi to eta language suppose assamese to eta language হিচাপে হিন্দী আৰু ইংলিশ এটা লৈ ললো আমি ইয়াৰ আগত আমি কেতিয়াও দা আৰ্টিকল ইউজ কৰিব নালাগে যেতিয়া সেন্টেন্সত আমাৰ হিন্দী আৰু এছামিজ এনেকে ল্যাঙ্গুৱেজৰ কথা থাকে সো সেই ল্যাঙ্গুৱেজ কেটাৰ আগত আমি কেতিয়াও দা আৰ্টিকলটো ইউজ কৰিব নালাগে এটো আমি পালো 5 নম্বৰটো যে ল্যাঙ্গুৱেজৰ আগত আমাৰ দা আৰ্টিকল ইউজ নহয় Number 6 হৈছে ব্যক্তিৰ নামৰ আগত যিকোনো মানুহৰ নামৰ আগত ব্যক্তিৰ নামৰ আগত দা আৰ্টিকল ইউজ নহয় দা আৰ্টিকল ইউজ নহয় For example, আমি কোনোবা এটা সেন্টেন্সত যদি নাম কিবা এটা নাম লিখিব লাগে এজন মানুহৰ নাম লিখিব লাগিলে সাপোজ সলমান খান সাপোজ আমি সলমান খানক লৈ ললো কোনোবা এটা সেন্টেন্সত আমি সলমান খানক ইউজ কৰিছো তাৰ আগত আমি কোনো কাৰণত দা আৰ্টিকল ইউজ কৰিব নোৱাৰো এটো ইউজ কৰিলে আমাৰ ৰং হ'ব Subhash Chandra Bose
সুভাষ চন্দ্ৰ বোস ইয়াতে আমি দা আৰ্টিকল ইউজ কৰিব নোৱাৰো কিন্তু এইখিনিতে আৰু এটা কথা জানিবলগীয়া যে কিছুমান ক্ষেত্ৰত আমি দা আৰ্টিকলটো মানুহৰ নামৰ আগত ইউজ কৰিবলগীয়া হয় সেইটো এক্সট্ৰা নোট হৈছে যে আমি ফাৰ্স্ট পইণ্টটো পালো ব্যক্তিৰ নামৰ আগত আমাৰ কি দা আৰ্টিকলটো সচৰাচৰ ইউজ নহয় কিন্তু যদিহে সেই ব্যক্তিজনক আমি দিয়া উপাধি হয় তেওঁৰ ৰিয়েল নামটো নহয় তেওঁ কোনোবাই দিয়া প্ৰদান কৰা উপাধি এটা হয় বা তেওঁক প্ৰদান কৰা যিকোনো এটা সন্মানসূচক নাম হয় সো সেই নামটোৰ আগত আমি দা আৰ্টিকল ইউজ কৰিব লাগিব এতিয়া সাপোজ মোহনদাস करमचंद गांधी और महात्मा गांधी এই দুজনো হৈছে মোহনদাস করমচন্দ গান্ধী হৈছে আমাৰ যিজন আমি ফাদাৰ অফ দ্য নেশ্যন বুলি যিজনক জানো যিজন ব্যক্তিক জানো সেই ব্যক্তিজনৰ নাম হৈছে ৰিয়েল নামটো হৈছে আমাৰ মোহনদাস করমচন্দ গান্ধী কিন্তু তেওঁ একচুয়ালি আমি কি বুলি জানো মহাত্মা গান্ধী বুলি জানো এই মহাত্মা গান্ধীটো তেওঁ জন্মগত নাম নহয় তেওঁ আমি প্ৰদান কৰা নাম গতিকে ইয়াৰ আগত আমি ইয়াতে যদি দা আৰ্টিকলটো ইউজ কৰি দিও মোহনদাস করমচন্দ গান্ধীৰ আগত যদি দা আৰ্টিকল ইউজ কৰি দিও তেতিয়া এটো আমাৰ ৰং হৈ যাব কিন্তু আমি যদি মহাত্মা গান্ধীৰ আগত যদি দা আৰ্টিকল ইউজ কৰো এটো আমাৰ কেতিয়াও ৰং নহয় কাৰণ এই মহাত্মা গান্ধী যেটো ওয়ার্ড আছে সেই ওয়ার্ডটো আমি তেওঁ প্ৰদান কৰিছো তেওঁ জন্মগত নহয় হেতু সো আমি যেতিয়া কোনো এজন ব্যক্তিক আমি প্ৰদান কৰো কিবা এটা উপাধি প্ৰদান কৰো বা তেওঁ সেই নামেৰে বিশেষকৈ জনা যায় তো সেই নামটোৰ আগত আমি দা আৰ্টিকলটো ইউজ কৰিব পাৰো কিন্তু যেটো তেওঁৰ ৰিয়েল নাম হয় সেই ৰিয়েল নামটোৰ আগত আমি দা আৰ্টিকল ইউজ কৰিব নোৱাৰো তেতিয়া আমাৰ ৰং হৈ যাব সো আমি যদি কেতিয়াবা লিখিব লাগে যে মহাত্মা গান্ধী বুলি লিখিব লাগে তাৰ আগত আমি দা মহাত্মা গান্ধী বুলি লিখিম কিন্তু যদি মোহনদাস করমচন্দ গান্ধী বুলি থাকে তো তাৰ আগত আমি কেতিয়াও দা আৰ্টিকলটো ইউজ কৰিব নোৱাৰো ঠিক তেনেকে আৰু এজন আছে ব্যক্তি আমাৰ ধৰি লওঁ নেতাজী এতিয়া নেতাজী বুলি কলে আমি কাক বুজো আমাৰ যিজন সুভাষ চন্দ্ৰ বোস আছিল তেওঁক আমি নেতাজী বুলি জানো সো নেতাজীৰ আগত আমি কি ইউজ কৰিম দা আৰ্টিকল ইউজ কৰিম কিন্তু সুভাষ চন্দ্ৰ বোস বুলি যেতিয়া আমাক কব সুভাষ চন্দ্ৰ বোস তো সুভাষ চন্দ্ৰ বোসৰ আগত আমি দা আৰ্টিকল ইউজ কৰিব নোৱাৰো ইয়াতে আমি দা আৰ্টিকল ইউজ কৰিলে নহব আমি নেতাজীৰ আগতহে দা আৰ্টিকল ইউজ কৰিব পাৰিম এটো পইণ্ট মনত ৰাখিলে হল মেইনলি ব্যক্তিৰ নামৰ আগত আমাৰ দা আৰ্টিকলটো ইউজ নহয় কিন্তু যদিহে সেই ব্যক্তিজনৰ নামটো কোনোবাই প্ৰদান কৰা উপাধি হয় বা কোনোবাই প্ৰদান কৰা সন্মানসূচক নাম হয় সো হেইটোৰ আগত আমি দা আৰ্টিকল ইউজ কৰিব পাৰো বা ইউজ কৰিব লাগে এতিয়া এটো হৈছে আমাৰ 6 নম্বৰ পইণ্টটো হল নেক্সট চাও আমি নম্বৰ 7 ইউনিভাৰ্সিটি আমাৰ যিবিলাক ইউনিভাৰ্সিটি আছে ইউনিভাৰ্সিটি বিলাকৰ নামৰ আগত কেতিয়াও দা আৰ্টিকল ইউজ নহয় ইউনিভাৰ্সিটিৰ আগত ইউনিভাৰ্সিটিৰ আগত দা আৰ্টিকল ইউজ নহয় For example, Harvard University. Harvard University. এতিয়া Harvard University আগত আমি দা আৰ্টিকল ইউজ নকৰো কিন্তু ইয়াতো এটা কথা আছে যদি আমাক কয় যে he had studied MA in
Harvard University. যদি আমি সিম্পল ক'ব লগা হয় যে এখন ইউনিভাৰ্চিটিৰ নামৰ বিষয়ে ক'ব লগা হয় তো সেই ইউনিভাৰ্চিটিৰ নামৰ আগত আমি কেতিয়াও দা আৰ্টিকলটো ইউজ নকৰোঁ ইয়াত দা আৰ্টিকলটো ইউজ নহয় কিন্তু যদি এনেকুৱা এটা সেন্টেন্স থাকে যে ইয়াত কৈছে যে কোনোবা এজনে সেই ইউনিভাৰ্চিটিখনত এমএ কৰি আছে বা বিএ কৰি আছে তেনেকৈ যদি কোৱা হয় তো সেই ইউনিভাৰ্চিটিখনৰ নামৰ আগত তেতিয়া আমি দা আৰ্টিকলটো ইউজ কৰিব লাগিব কাৰণ তেতিয়া আমি সেই ইউনিভাৰ্চিটিখনক নিৰ্দিষ্টকৈ আমি পইণ্ট আউট কৰি দেখাম সো সেইটোৰ আগতহে আমাৰ দা আৰ্টিকলটো ইউজ হ'ব এইটো মনত ৰাখিলে হ'ল যে মেইনলি ইউনিভাৰ্চিটিৰ নামৰ আগত আমাৰ দা আৰ্টিকলটো কেতিয়াও নবহে কিন্তু স্পেচিফিক হিচাপে পইণ্ট কৰি যদি দেখুওৱা হয় যে সেই ইউনিভাৰ্চিটিখনৰ কোনোবা এজন ষ্টুডেণ্টে কিবা এটা ষ্টাডি কৰি আছে সো সেইটোৰ আগত আমাৰ দা আৰ্টিকলটো ইউজ কৰিব আমি লাগিব কাৰণ সেইটো স্পেচিফিক সেইখন ইউনিভাৰ্চিটিৰ কথা কোৱা হৈছে পইণ্ট আউট কৰি দিয়া হৈছে সেই ইউনিভাৰ্চিটিখনক সো সেইটোৰ আগত আমি দা আৰ্টিকলটো ইউজ কৰিব লাগিব এইটো হৈছে আমাৰ 7 নম্বৰ পইণ্টটো যে ইউনিভাৰ্চিটিৰ আগত আমি দা আৰ্টিকল ইউজ নকৰোঁ Number 8 হৈছে আমাৰ কোম্পানী বিলাক যিবিলাক আছে আমাৰ কোম্পানী বিলাকৰ নামৰ আগত কেতিয়াও দা আৰ্টিকল ইউজ নহয় এতিয়া एग्जांपल চাব গলে আমাৰ মাইক্ৰোসফট যেটো আমাৰ কোম্পানী আছে সো মাইক্ৰোসফট কোম্পানী ইয়াৰে আগত আমি দা আৰ্টিকল কেতিয়াও ইউজ নকৰোঁ McDonald's যেটো আছে আমাৰ কোম্পানী এটোৰ আগত আমি দা আৰ্টিকল ইউজ নকৰোঁ এতিয়া একেটা আছে एग्जांपल আমাৰ কোম্পানী বিলাকৰ সো আমি কোম্পানীৰ নাম যেতিয়া থাকিব কোম্পানীৰ নাম থাকিলে আমি দা আৰ্টিকল কেতিয়াও ইউজ নকৰোঁ এটো হৈছে আমাৰ 8 নম্বৰ পইণ্টটো এতিয়া আমাৰ কেতিয়াবা এনেকুৱা হয় যে নাউনৰ লগত নাম্বাৰ প্লাস হৈ থাকে যেতিয়া আমাৰ নাউন প্লাস নাম্বাৰ হৈ থাকিব কোনোবা এটা ৱৰ্ডত নাউন আৰু নাম্বাৰ মিক্স হৈ থাকিব বা প্লাস হৈ থাকিব সো তেনেকুৱা ৱৰ্ডৰ আগত আমি দা আৰ্টিকল কেতিয়াও ইউজ নকৰোঁ For example, room 6 বুলি ক'লে এটো room 2 হৈছে আমাৰ এটা নাউন কিন্তু 6 টো হৈছে আমাৰ নাম্বাৰ সো ইয়াতে নাউন প্লাস নাম্বাৰ হৈ আছে আমাৰ নাউন প্লাস নাম্বাৰ তো ইয়াৰ আগত আমি কেতিয়াও দা আৰ্টিকলটো ইউজ নকৰোঁ ঠিক তেনেকে প্ল্যাটফর্ম 2 এটো হৈছে আমাৰ নাউন এটো হৈছে আমাৰ নাম্বাৰ দুটাও কি হৈছে আমাৰ প্লাস হৈ আছে সো ইয়াৰ আগত আমি দা আৰ্টিকল ইউজ নকৰোঁ এতিয়া এই নটা পালো আমি দা আৰ্টিকলটো আমাৰ যেটো ডেফিনিট আৰ্টিকল আছিল এই ডেফিনিট আৰ্টিকলটো আমি কোড ইউজ কৰিব নালাগে আজি ভিডিওটো এতিয়া আমি ডিসকাস কৰিলো যে দা আৰ্টিকল যেটো আমাৰ ডেফিনিট আৰ্টিকল আছে সেই ডেফিনিট আৰ্টিকলটো আমি কোড ইউজ কৰিব নালাগে আগৰ ভিডিওত ডিসকাস কৰিছিলো কোড ইউজ কৰিব লাগে আৰু আজি ভিডিওটো ডিসকাস কৰিলো আমি কোড ইউজ কৰিব নালাগে সো এইখিনি আছিল মেইন আমাৰ আৰ্টিকল সম্বন্ধে জানিবলগীয়া মেইন কথা আই হোপ এইখিনি পৰা আপোনালোকৰ কিছু হলেও হেল্প হ'ব সো ইয়াৰ পিছত আমি আমাৰ ইংলিশ গ্ৰামাৰ যেহেতু বহুত কেইটা টপিক আছে সো ইয়াৰ পিছত আমি নেক্সট এটা টপিকৰ বিষয়ে ডিসকাস কৰিম ইয়াৰ পিছত আমি টেন্স সম্পৰ্কে ডিসকাস কৰিম সো আজি ভিডিওটো যদি ভাল পালে আপোনালোকে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ